আয়তী উৰুলিৰে মুখৰিত সিহঁতৰ চোতাল। আজি তাইৰ বিয়া। বহুদিন পূৰ্বৰ পৰাই চলিছে যেন এই বিশেষ দিনটোৰ প্ৰস্তুতি। হ'বলগীয়া নতুন ঘৰখনে কালিয়ে জোৰোণ পিন্ধাই গ'লহি। গাত মেৰিয়াই লোৱা পাত সাজযোৰৰ সৈতে কপালত জিলিকি উঠা ৰঙা সৰুজটো তাইক সাইলাখ পূৰ্ণিমাৰ জন্তুৰ দৰে লাগিছিল। উমলি জামলি নাচি বাগি ফুৰা তাইজনী মাক দেউতাকৰ আলাসত গম নোপোৱাকৈয়ে গাভৰু হ'লহি। উকা সেওঁতাত ৰঙা ৰেখা আঁকি উৰণি টানি ৰঙিলী সেই গাভৰুজনী আজি বোৱাৰী হ'ল।